গাইছ মাংসৰ তেল হৈছে না ক'ব লাগিব আৰু তামান তেল হৈছে মাংস এই মাংস কাটি আছে এতিয়া কাটা হ'লেই বৰ্তমান মাংস কাটা হ'লেই আপোনালোকক দেখুৱাব পাৰিব বাকী আপোনালোকে চাই থাকক মাংস কেনেকৈ কাটে কাটা হৈয়ে গ'ল এতিয়া বোকলা আছে এইবোৰ চিকেন খাব চাগে বহুত তেল হৈছে মানে এই মুৰ্গীটো কি হৈছিল মুৰ্গীটো বেমাৰ হৈছিল ন দিনত যিটো বেমাৰ হয় সেইটো বেমাৰ হৈছে বেমাৰ হোৱাৰ কাৰণে মুৰ্গীটো মাৰি পেলাইছে মানে পাছত আৰু মৰি গ'লে এনেই যাব তাৰ কাৰণে মাৰি কেইটো খাওঁ হয়নে নহয় সেইকাৰণে এনেকৈ কাটি বাচি ল'লোঁ এতিয়া আমি ৰান্ধিব লাগিব আবেলিৰ কাৰণে এসাঁজ খাবলৈ মাংস দি খাম আজি গতিকে আপোনালোকে সকলোৱে চাই থাকিব